আমি এইবেলি অহাকালি 6 অক্টোবৰ তাৰিখৰ পৰা 19 অক্টোবৰ তাৰিখলৈ এই লক্ষী পূজা আৰু মেলাখন খুব আটকধুনীয়া কাৰ্যসূচীৰে উদযাপন কৰিম বুলি ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ। আৰু এই সম্পৰ্কত আমাৰ মহকুমা প্ৰশাসন, জিলা প্ৰশাসনৰ লগত বিশদভাৱে আলোচনা ইতিমধ্যে আমাৰ সম্পন্ন হৈছে। আৰু তেওঁলোকৰ দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ জৰিয়তে আমি এইবেলি পূজা আৰু মেলাখন 14 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিম বুলি সিদ্ধান্ত লৈছোঁ। আমাৰ প্ৰৱেশ পথ থাকিব 4খন আৰু প্ৰস্থানৰ থাকিব 4খন আৰু সম্পূৰ্ণ বেৰিকেড ব্যৱস্থাৰে এইবেলি এই ব্যৱস্থাটো লোৱা হৈছে। আৰু আমাৰ স্বেচ্ছাসেৱক 120 গৰাকী থাকিব। লগতে আমাৰ 310 গৰাকী সদস্যা এই লক্ষী পূজা কমিটিখনত জড়িত। আৰু এই 300 সদস্যই আমাৰ পৰিচয় পত্ৰ লৈ আৰু পূজা মেলাত তেওঁলোকে আমাৰ ভলণ্টিয়াৰৰ নিচিনা কৰি কৰ্তব্যবিলাক পালন কৰিব। আৰু এইবেলি আমাৰ 4খন খেলপথাৰত পূজা আৰু মেলা অনুষ্ঠিত হ'ব। 1 নম্বৰ খেলপথাৰ আমাৰ লক্ষী মন্দিৰ প্ৰাংগণ। ইয়াত পূজা পাতলকে আদি কৰি আমাৰ নাম প্ৰসংগবিলাক অনুষ্ঠিত হ'ব। আৰু ইয়াত বাণিজ্য মেলা ধৰণৰ কিছুমান দোকান পোহাৰ ইয়াতে হ'ব। চাহ মিঠাই দোকান ইয়াত থাকিব। দ্বিতীয়খন খেলপথাৰ হৈছে আমাৰ বিজনী ছোৱালী স্কুল খেলপথাৰ। বিজনী ছোৱালী স্কুল খেলপথাৰত আমাৰ 6 তাৰিখৰ পৰা 19 তাৰিখলৈকে মীনা বজাৰ এখন থাকিব। আৰু 12 তাৰিখৰ পৰা 14 তাৰিখলৈকে আমাৰ কোহিনুৰ থিয়েটাৰ প্ৰদৰ্শন কৰা হ'ব। ঠিক তেনেকৈ বিজনী জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিভিন্ন ধৰণৰ মেলা অনুষ্ঠিত হ'ব। আমাৰ বাণিজ্য মেলা, মীনা বজাৰ, আমাৰ বিভিন্ন লোহাৰ যিবিলাক সামগ্ৰী আহে সেইবিলাক হ'ব। আৰু 4ৰ্থখন খেলপথাৰ হৈছে আমাৰ বিজনী জাকিৰ হুছেইন হাইস্কুল খেলপথাৰ। এই খেলপথাৰতো বিভিন্ন ধৰণৰ মীনা বজাৰ আৰু বিভিন্ন খেলা ধূলাৰ সামগ্ৰীৰে ৰাইজৰ আমোদৰ কাৰণে অনুষ্ঠানবিলাক অনুষ্ঠিত হ'ব। এইখিনি।